গুড মৰ্ণিং, নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত লৈ আহিছোঁ। আজি বেলেগ বিশেষ তেনেকুৱা একো নাই। আজি আপোনালোকক মই মোৰ মাৰ ঘৰত আহিছোঁ, গতিকে মোৰ মাহঁতৰ পৰিৱেশটো বা আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। গতিকে চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো। আজি আমি এটা বিশেষ কাম কৰিব ওলাইছোঁ। কথাটো হ'ল, আজি আমাৰ ইয়াতে 15-16 কাতিৰ উৎসৱ এটা আছে, আমাৰ যিহেতু শংকৰী, গতিকে তাত দিহানাম, ঘোষানাম আৰু বহুতো কিবাকিবি অনুষ্ঠান থাকে। গতিকে আমি ভাবিছোঁ সেই দিনাৰ বিশেষ দিনটোৰ কাৰণে থিয় নাম অলপ শিকোঁ বুলি। গতিকে আপোনালোকক দেখুৱাম, চাই থাকক আপোনালোকে। আমাৰ গুৰুজনাই থিয় নামটো আমাক শিকাই দিব। তাৰপিছত আমি অলপ আজি প্ৰথম ৰিহাৰ্চেল কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোককো দেখুৱাওঁ ভিডিঅ'টো, চাই থাকক। মোৰ মা পুহিছে আৰু ইহঁতক এনেকৈ যদি চাউল বা কিবা খোৱা বস্তু দিওঁ, গোটেইবিলাকে একেলগে এনেকৈ দৌৰি আহে, দেখিছেনে? এই বোকাকেইটা ইমান মৰম লগাই, দেখিছেনে? আপোনালোকে লোকেল মুৰ্গী খাব নেকি? যদি আপোনালোকে লোকেল মুৰ্গী খায়, তেনেহ'লে আমাৰ গাঁৱত আহিব লাগিব, আপোনালোকক ধুনীয়াকৈ বনাই মেলি খুৱাম। তাৰপিছত মা এনেকৈ অলপ বেদনা এৰুৱাই দিলে, তাকে অলপ খালোঁ বেদনা। আৰু ভাবিলোঁ আজি যিহেতু বতৰটো বহুত গৰম, ৰ'দ দিছে, সেইকাৰণে অলপ ৰবাব টেঙাৰ জুতি লওঁ বুলি ভাবিলোঁ। এয়া ভণ্টিহঁতক কলপাত এনেকৈ কাটি আনিব দিলোঁ আৰু সিহঁতেই কলপাত ধুই মেলি ধুনীয়াকৈ ৰবাব টেঙাৰ ৰেডি কৰিলে আৰু গোটেই আমি ঘৰৰ খুৰীমা, মা, গোটেই ভণ্টি, ভাইটি লগ হৈ আজি আমি এনেকৈ ৰবাব টেঙা খাম। গতিকে ৰবাব টেঙানো সকলোৱে নিশ্চয় খাই ভাল পায়, সেয়াতো ক'বলগীয়া কথাই নহয় জানো? গতিকে ৰবাব টেঙাৰ আমি জুতিলোঁ, আপোনালোকে চাই থাকক। এইয়া খুৰীমাৰ ল'ৰা ছোৱালী, ইহঁতে বদমাছ, দেখিছেনে? হাই কৈ আছে। আৰু এইজনীও খুৰীমাৰ ছোৱালী হয়, তাই এনেকৈ ধুনীয়াকৈ কাটি আছে ৰবাব টেঙাটো। দেখি একদম কেতিয়া হ'ব লাগিছে। এই বদমাছটোক দেখিছেনে? তাৰ বোলে ৰবাব টেঙা খাব মন গৈছে, সেইকাৰণে হোৱা নাই কাৰণে জলকীয়াটো খাইছে আৰু। ইফালে এইজনীও কাটি আছে এনেকৈ। তাৰপিছত হ'লে আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যিহেতু আমাৰ নতুন ইউটিউব চেনেলটো, সেইকাৰণে শ্বেয়াৰ এটা কৰি দিব আৰু এনেকৈ সদায় মৰম আৰু আশীৰ্বাদ কৰিব। এনেকৈ টেঙাখিনি এতিয়া এৰুৱাই আছে। সঁচাকৈ দেখি জিভা পানী পৰিছে দেই। আপোনালোকৰ খাবলৈ মন গৈছেনে নাই? মিছা কথা নক'ব। কাৰ জিভা পানী পৰিছে কওকচোন। এতিয়া এনেকৈ নিমখ আৰু জলকীয়া লৈ, এতিয়া নিমখখিনি জলকীয়াখিনি পিটিকি ল'ব তাই। কি যে মজা লাগিব নহয়। ইমানবোৰ হৈছে দেখিছেনে? কিন্তু মানুহতো কম নহয় আমাৰ, গোটেইবোৰ খাই শেষ কৰিব লাগিব আজি। টেঙাখিনি এনেকৈ পিটিকা হৈ গ'ল আৰু কলপাত লৈ গোটেইবোৰৰ কাৰণে এনেকৈ পকাই লোৱা হৈছে। আৰু এতিয়া আমি টেঙাৰ জুতি ল'ম। এয়া খুৰীমাহঁতক এনেকৈ ভগাই দিলে। টেঙা আচলতে অকলে খাই ভাল নালাগে, দুই এজন অলপ মানুহ হ'লে বা বেছি হ'লে এনেকৈ একেলগে জুতি লৈ ভাল লাগে না। টিকলাটোক দেখিছেনে? আমাৰ খুৰীমাৰ ল'ৰা হয়, বহুত কিউট। তাক অকণমান জলকীয়া খুৱাই দিওঁ, তাৰ চাবচোন মুখখন কেনেকুৱা কৰে। এতিয়া আমি টেঙা খাই লওঁ, কেনেকুৱা লাগিছে খাওঁ ৰ'ব। মজা লাগিছে, তামাম জলকীয়া দিছে। তাৰপিছত গধূলি আহিলোঁ আমাৰ লাওপাৰা চকত, আৰু ইয়াতে এখন নতুনকৈ মৃণাংগ বস্ত্ৰালয় বুলি দোকান এখন দিছে।
ইয়াতো বহুত ভাল ভাল বস্তু আছে বাৰু। নতুনকৈ খুলিছে বা যিহেতু মোক যিদিনা অপেনিং কৰিছে সিদিনাখনে মাতিছিলে, কিন্তু মই গুৱাহাটীত আছোঁ বাবে আহিব পৰা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি কিবা কিবি এটা মোৰ ল'ব লগাও আছে আৰু লৈ লওঁ আৰু দোকানখনো চাই লওঁ আৰু আপোনালোককো দেখুৱালোঁ, কিয়নো আমাৰ তামোলপুৰৰ পৰা চিধা আহি বেছি দূৰ নহয়। ইয়াতে চকতে দেখাই পাব মৃগাংক বস্ত্ৰালয় বুলি চাইনবোৰ্ডত। আৰু এইখন দোকানত আপোনালোকক যদি কিবা লাগে তেনেহ'লে ল'ব পাৰে। মেখেলা চাদৰ, জুৱেলাৰী, বহুত কিবা কিবি বস্তু আছে। আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে অনলাইন যোগেদিও বা কৰে। তাৰপিছত বজাৰ অলপ কৰি আহি আমি খাবলৈ ঠিয়না মলতে আমাৰ ইয়াত অলপ অনুষ্ঠান আছে বুলি কৈছিলোঁ, যিহেতু তাৰ কাৰণে অলপ বজাৰ কৰিলোঁ। যি নহওক গধূলিটো এনেকৈ গ'ল আৰু খুৰীমাহঁতৰ তাত আজি আমাক ভাত খাবলৈ নিমন্ত্ৰণ দিছিল, মা আৰু মোক। এয়া বনাইছে খুৰীমাই বেহৰ আৰু মাছ, লগত খাৰ, অমিতা খাৰ আৰু পটল ভাজি। এনেকৈ মাছৰ জুতি ল'লোঁ, একেলগে আমি বহুত দিনৰ মূৰত এনেকৈ খালোঁ।